So hey guys, welcome back to another video. Too many thoughts in my mind, I can't sleep at night, so I just keep writing. So guys, PUBG Mobile India is back. PUBG Mobile India আকৌ এবাৰ লঞ্চ হ'বলৈ গৈ আছে, কিন্তু ইয়াৰ নামটো এবাৰ চেঞ্জ হৈ গ'ল। আৰু ইয়াৰ নতুন নামটো হৈছে Battlegrounds Mobile India। কিন্তু এই দুটাৰ মাজত ডিফাৰেন্সটো কি আছে PUBG Mobile আৰু Battlegrounds Mobile Indiaৰ মাজত? আৰু এটা ডাঙৰ কোৱেশ্চন, আগৰ আইডিটো পাবনে নাপায়? নে আগৰ UC স্কিনছ আৰু যিমান বস্তু কিনা হৈছিলে সেইবিলাক সব উৰি যাব নে আকৌ ঘূৰাই পোৱা হ'ব? আৰু তাতকৈ ডাঙৰ কোৱেশ্চন, এই গেমটো এবাৰ হসাকে ইণ্ডিয়াত আহিব নে নাহে, নে গভৰ্ণমেণ্টে আকৌ কিবা এটা ঝামেলা কৰিব? সো PUBG Mobile Indiaৰ বিষয়ে সকলো কম এই ভিডিঅ'টোত, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লেটছ গেট ষ্টাৰ্টেড। Hold up. So guys, PUBG অফিচিয়েলি কনফাৰ্ম কৰি দিলে যে PUBG Mobile আকৌ এবাৰ ইণ্ডিয়াত আহিব। আৰু আপোনালোকে যদি PUBG Mobile Indiaৰ অফিচিয়েল ইউটিউব চেনেলটো সাৰ্চ কৰে, তেনেহ'লে আপোনালোকে দেখিবলৈ পাব হেওলোকে নিজৰ নামটো চেঞ্জ কৰি দিলে। PUBG Mobileৰ পৰা Battleground Mobile India কৰি পেলালে। আৰু তাৰ লগতে এটা ট্ৰেইলাৰো ৰিলিজ কৰি দিলে 10 সেকেন্ডছৰ। ট্ৰেইলাৰটো মই প্লে কৰি দেখাই দিছোঁ। আৰু তেওঁলোকে এটা ৱেবছাইটো বনাই দিলে, অফিচিয়েল ৱেবছাইট PUBG Mobile Indiaৰ, আৰু নামটো চেঞ্জ কৰি দিলে Battleground Mobile India বুলি। আৰু তাৰ লগতে হেতি অফিচিয়েলি তাত ক্লিয়াৰলি লিখা আছে যে এই গেমটো ইণ্ডিয়াত আকৌ ঘূৰি আহিছে বুলি। কিন্তু এতিয়ালৈকে একজেক্টলি কোনো একো ক'ব পৰা নাই যে কেতিয়া এই গেমটো লঞ্চ হ'ব। অকল কামিং সুন বুলি লিখা আছে, কিন্তু কোনটো ডেটত বা পাৰ্টিকুলাৰলি কেতিয়া আহিব এইটো এতিয়ালৈকে কোৱা হোৱা নাই। আৰু গাইজ 2020ৰ দিৱালী সময়ত এটা পোষ্টাৰ ৰিলিজ কৰিছিলে PUBG Mobile। এই পোষ্টাৰটো চাওক, এই পোষ্টাৰটো ৰিলিজ কৰিছিলে আৰু এইটো চাই পিনি বহুত মানুহে ভাবিছিলে যে PUBG Mobile India দিৱালী সময়ত আহিব বুলি, কিন্তু নাহিলে, আজিলৈকে নাহিলে। কিন্তু এতিয়া এটা হোপ বা এটা আশা লাগিছে যে এইবাৰ সঁচাকৈ আহিব বুলি। আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা, মই যেতিয়া সেই ৱেবছাইটটোত গৈছিলোঁ PUBG Mobile Indiaৰ অফিচিয়েল ৱেবছাইটত, তাত লিখা আছিলে ক্লিয়াৰলি যে এই গেমটো ইণ্ডিয়াত লঞ্চ হোৱাৰ পাছত 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে অকল দিনত 3 ঘণ্টাহে খেলিব পাৰিব। 24 ঘণ্টাৰ ভিতৰত অকল 3 ঘণ্টাহে খেলিব পাৰিব 18 বছৰৰ পৰা তলৰ ল'ৰা ছোৱালীবিলাকে। কিন্তু এইবিলাক ৰুল দি একো লাভ নাই, কেলৈ ইণ্ডিয়াৰ ল'ৰা ছোৱালীবিলাক বহুত খাতাৰনাক হয়। সিহঁতি কিবা এটা যোগাৰ মাৰি পিনি 3 ঘণ্টাতকৈ বেছি খেলিয়ে ল'ব। সেইকাৰণে এইবিলাক ৰুল দি একো লাভ নাই। আৰু এটা কথা গাইজ, এই গেমটো অকল আপোনালোকে ইণ্ডিয়াৰ ভিতৰতে খেলিব পাৰিব, বেলেগ কাণ্ট্ৰিৰ মানুহে এই গেমটো খেলিব নোৱাৰে। আৰু সিহঁতৰ অফিচিয়েল ৱেবছাইটত ক্লিয়াৰলি লিখা আছে যে এই গেমটো অকল ইণ্ডিয়াৰ মানুহে খেলিব পাৰিব আৰু ইণ্ডিয়াৰ মানুহৰ কাৰণে বনোৱা হৈছে। আৰু সেইকাৰণে আপোনালোকে এই গেমটোত ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট কৰিব নোৱাৰিব, তাৰ লগতে বাহিৰৰ কাণ্ট্ৰিৰ প্লেয়াৰবিলাকৰ লগতো খেলিব নোৱাৰিব। যি হ'ব ইণ্ডিয়াৰ ভিতৰতে হ'ব। আৰু ইয়াত বেলেগ কাণ্ট্ৰিৰ ছাৰ্ভাৰো নাপায় আপোনালোকে খেলিবলৈ। ইয়াত অকল এটাই ছাৰ্ভাৰ পাব, সেইটো হৈছে অকল ইণ্ডিয়া। অকল ইণ্ডিয়ান ছাৰ্ভাৰতে খেলিব পাৰিব, বেলেগ কাণ্ট্ৰিৰ প্লেয়াৰৰ লগত আপোনালোকে খেলিব নোৱাৰে। চ' গেমটোতো ইণ্ডিয়াত আহিব, এইটো অফিচিয়েলি কনফাৰ্ম হৈ গ'ল। অকল কেতিয়া আহিব সেইটোতো কোনো নাজানে, ময়ো নাজানো, কোনো নাজানে। অফিচিয়েলি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই একজেক্ট ডেটটো কেতিয়া। তেনেহ'লে কি কৰিম আৰু, ৱেইট কৰি থাকক, যেতিয়া লঞ্চ হ'ব তেতিয়া এনেও গম পাই যাব। চ' গাইজ, আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব। এনেকুৱা আৰু ভিডিঅ' চাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাব। তেনেহ'লে আকৌ লগ পাম আৰু এটা ভিডিঅ'। তেতিয়ালৈকে বাই।